কিবা দিব বুলি ৰখি আছে, এনেকৈ সকলোৱে আনি মেলি দি না, তো সেইটো কাৰণে কিবা এটা দিব বুলি আশা কৰি আছে। এইটো নাজানে চাগৈ ইমান এতিয়া। বিস্কুট দুটামান দিলোঁ আৰু বাছ। তো গাইছ দেখিছে এতিয়া জংঘলত সোমাই গ'লো। এইটো বহুত ৰিস্ক হয় মানে, এইটো জংঘলটো মানে কিহৰ কাৰণে ৰিস্ক হয়, ইয়াতে বাঘ ভালুক মানে যিবিলাক জীৱ জন্তু আছে ন, তো দিনতে ওলাই থাকে এইবিলাক। তো সেইটো কাৰণে ৰাতি অহাটো অলপ ইয়াতে ৰিক্সি হৈ যায়। তো এইফালেদি যাব লাগে মানে, আমি যোনটো জেগাত গৈ আছোঁ মানে এনেকুৱা জেগা চাবলগীয়া জেগা আছে। তো মোৰ হিচাপত বহুত মানে চোৱা নাই, তো ময়ো চোৱা নাছিলোঁ, আজি জাষ্ট প্ৰথমবাৰ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, তো গম পাই যাবা টোটেলি কেনেকুৱা হয় কি মানে। বহুত ভাল লাগে মানে। তো বেংগলোৰত আছোঁ যদি আমি এইবিলাক জেগাত যদি যাই মেলি চাওঁ ন, তো ফিল্ডটো নহ'ব যে বেংগলোৰত আছোঁ বুলি, তো অসমতে থকাৰ দৰে লাগিব। ঠিক তেনেকুৱা ভিডিঅ'টো শেষলৈকে চাই থাকিবা, টোটেলি আপোনালোকক এটা এটা দেখুৱাই থাকিম, চাই ভাল লাগিব। তো আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰিবা। তো গাইছ আমি অলৰেডি পাহাৰত সোমাই গ'লোঁ। এতিয়া চাম এতিয়া ইয়াৰ কণ্ডিশ্যনটো কেনেকুৱা। শুনি আছিলোঁ আগতে অলপ ৰখিছিলোঁ ন, তোৰ কৈছিলে মানুহ চানুহ এতিয়া আহিব দিয়া নাই বোলে। জেগাটো মানে কিয় আমাৰ সকলোৱে গমেই পাই আছে ন, ইণ্ডিয়া পাকিস্তানৰ হেৰি হৈ আছে ন এটা, তো সেইটো কাৰণে মানে তাত এলাউড কৰা নাই বোলে। তো গৈ মেলি চাই লওঁ, যদি হয় আপোনালোকক দেখুৱাম আৰু দেই। তো সেইটো কাৰণে কিমানটো আকৌ এইটো গেটটো সোমাই গৈছোঁ আমি, পাম আৰু এতিয়া মানে তেনেকুৱা একে মানে এতিয়া এলাউড কৰা নাই বুলি সোমাবলৈ কাৰণে ইয়াত, কাৰণটো আমাৰ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হৈ আছে ন, তো সেইটো কাৰণে মানে কিবা কিবি বহুত চলি আছে। গৈ মেলি চাই লওঁ, যদি হয়তো ঠিকে আছে, ভিডিঅ' ধুনীয়াকৈ দেখুৱাম মই সকলোকে। আৰু যদি তেনেকুৱা নাই তেতিয়াহ'লে আৰু বেলেগ দিনাখনহে মই হেৰি কৰিব পাৰিম। বহুত দূৰ চলাই মেলি আছোঁ, তো ভাগৰ লাগিছে, অকণমান ৰেষ্ট কৰি লৈছোঁ ৰাস্তা আধা ৰাস্তাতে। তো চবেই ওলাই আহিছে, চবেই ৰেষ্ট কৰিছে, কোনোবা পেচাব কৰিছে, কোনোবা পানী খাইছে, কোনোবা বমি কৰিছে। তো ইমান দূৰ অহাৰ কথা না, তো যিমান যি হ'লেও হেৰি লাগি যায়। তো সেইকাৰণে ময়ো অলপ ওলাই মেলি বাহিৰতে আপোনালোককে দেখাই দিওঁ অলপ নাজাৰাটো, বাহিৰৰ নাজাৰাটো চাই লোৱা কেনেকুৱা আছে, ভাল ধুনীয়া কি ধুনীয়া আছে। তো সেই সময় হয় যেতিয়া গাড়ীত জয় আই অসম লিখি দিছোঁ, যদিও বেংগলোৰত আছোঁ মানে জয় আই অসমটো পূৰা লিখি দিছোঁ। কাৰণটো কিয়, আমি অসমৰ হয় ন, অসমৰ হয় বুলি সেইটো কাৰণে পূৰা গৌৰৱ কৰোঁ আৰু নিজকে এটা। তো অসমৰ গামোচা আছে, যাতে বেংগলোৰত থকা মানুহবিলাকে গম পাই যাব যে এইটো অসমৰ ল'ৰা হয়, এইটোও হয় আমাৰ অসমৰে হয়, এইটো অসমৰ ল'ৰা এটা হয়। ধুনীয়াকৈ গৈ আছে এতিয়া, এইটো গীতাৰ্থ ভট। তো গাইছ আমি পূৰা এইবাৰ জংঘলত সোমাই গ'লোঁ। ইয়াতে পূৰা মানে জীৱ জন্তু বহুত ওলাই থাকে বুলি শুনিছোঁ, বাট দেখা নাই। চ' আজি দেখি পাম নেকি ঠিক নাই, দেখি পালেতো ভালেই বাৰু, আৰু ভয়ো লাগে জীৱ জন্তুৰ লগত, কিছুমান ভালো থাকে কিছুমান বেয়াও থাকে দেচোন। তো যোনটো জেগালৈ আহিছিলোঁ সেইটো জেগাতো আমাৰ কামটো সিদ্ধি নহ'লেই। চকাই চাব পাৰে দাদা, এতিয়া আমাকে কিবা এটা খুৱাব খুজিছে, কিন্তু এইটো ভয় খাইছে। এয়া পিছফালে আৰু এটা আহি গ'লে, এয়া চাহ কেনেকৈ লৈছে, ধুনীয়া লাগিছে। কিন্তু এটা আহিছে আৰু ঢেৰ আহি গ'ল, চাব পাৰে। ভয়ো লাগিছে, অলপ দি দিওঁ, চাব পাৰে হাতৰ পৰা লৈছে একেবাৰে, দিব পাৰে, ভালো লাগিছে বাৰু। কাঢ়ি ইন্দৰ উৎপাত নাচা কিয়, এইটো ইমান এসোপা লৈয়ে লৈছে, আৰু খুজি আৰু লাগেহে, আৰু তাকে এসোপা চাই এইটো সৰুকে। এইবাৰ আহিলে সৰুতে আনিম, তো গম নাপাওঁ ন ইয়াতে আহিছে বুলি ক'বলৈ, যাওঁতে অলপ দেখি গৈছিলোঁ, লগ পাম নে নাপাম বুলি ভাবি পেলাই তাকে কল বিচাৰিলোঁ মানে, ওচৰত জংঘল জেগা, কল চল একো নাপায় ইয়াত। লৈ ল নেক্সট টাইমত আহিম, ফ্ৰুট আনি দিম হা, আপেল কমলা কি খাবি। এইটো ওপৰতো পোৱা নাই চাগৈ, নাই এক পেকেটে আছে আৰু। নেক্সট টাইমত আহিম ন, ভালকৈ ধুনীয়াকৈ লৈ আহিম হা। এইটো ভয় কৰিছে চাগৈ। এই ওপৰতো দি দে ब्रो, come on bro, ब्रो लेने के लिए आ जाओ, ब्रो come bro, कोयना है देखो ये ब्रो, हेलो ब्रो, हाय। ए ओसरটো দি দে, ওচৰটো এইটো চাব পাৰে। ইটো আৰু ডেঞ্জাৰ, ই আৰু হেণ্ডশেক দে, হেণ্ডশেক দে।
ইটো এইটো নাজানে চাগৈ ইমান এতিয়া এইটো আৰু কাঢ়ি ল'ব কৈছে এইটো অলপ ডেঞ্জাৰে আছে তো আমি মানে যোনটো জেগাত আহিছিলোঁ অলৰেডি আহি পাই গৈছিলোঁ বাট কি কৰিবি এতিয়া ধৰি লও অলপ হেৰি চলি আছে না গণ্ডগোল চলি আছে গমেই পাইছে চব ইণ্ডিয়া পাকিস্তানৰ হালা হৈ আছে তো সেইটো কাৰণে বোলে তাত সোমোৱাৰ বোলে এলাউড নাই সেইটো কাৰণে আমি যাব নোৱাৰিলোঁ তাত এনেই মানে মিছাকৈ আমি আহিলোঁ এইফালে আহি মেলি বাছ এনেই জেগা চাব পালোঁ অকণমান সেইটোৱে কাফি আৰু বাছ